হেল্ল' গাইজ, মোৰ নেক্সট এটা মিনি ভ্লগত আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালেই আছে আৰু ময়ো ভালেই আছোঁ। এতিয়া আমি গৈ আছোঁ দাদাহঁতৰ লগত বৌহঁতৰ ঘৰলৈ, গতিকে আপোনালোক সকলোৱে ভিডিঅ'টো শেষলৈকে চাব। আৰু মোৰ ভিডিঅ' চাই আপোনালোকে কেনেকুৱা পায় প্লিজ কমেণ্ট কৰি জনাবচোন। আৰু এইপিনে আমি বাইপাছেদি গৈ আছোঁ। চাপৰ মুখ আজি মানে বৌহঁতৰ গাঁৱত ৰাস পাতিছিলে, তালৈকে আমি গোটেইকেইটা গৈছোঁ। সেইপিনে আমাৰ নিচিকেশ কিবা খাই আছিল, তাৰপিছত আমাক খুৰীয়ে চাহ দিলে, চাহ খাই লৈ পেলাই বৌক ৰেডি কৰিবলৈ ল'লোঁ। মেকআপ আৰ্টিষ্টৰ নিচিনা নহ'বও পাৰে, জাষ্ট মই ট্ৰাই কৰিবৰ কাৰণে বহুতটা কৰিছোঁ বাৰু। কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাবচোন লুকটো। আৰু পিনে হৈ গ'ল বৌ ৰেডি, তাৰপিছতে আমাক ভাত দিলে, ভাত খাই লৈ পেলাই ময়ো ৰেডি হৈ লৈ ৰাস চাব ওলালোঁ। আজিৰ ভিডিঅ'টো মোৰ ইমানেই আছিলে, আন এটা ভিডিঅ' লৈ আপোনালোকক লগ পাম। বাই বাই।